বন্ধুসকল নৰ্থ সেন্টিনেল দ্বীপ যি ভাৰত মহাসাগৰৰ অন্যতম মুখ্য আন্দামান দ্বীপপুঞ্জৰ এটা অংশ। এই দ্বীপটো অসম্পৰ্কিত, নিৰ্জন আৰু সভ্য মানুহৰ জ্ঞানৰ পৰা সম্পূৰ্ণৰূপে গোপনীয় হিচাপে থাকে। আৰু বন্ধুসকল এই দ্বীপটোত এটা জনজাতি আছে যাৰ নাম হৈছে সেন্টিনেলিজ জনজাতি। আৰু এই জনজাতিটোৱে হৈছে নৰ্থ সেন্টিনেল দ্বীপত বাস কৰা একমাত্ৰ লোক। এই জনজাতিৰ লোকে তেওঁলোকৰ মাতৃভূমিক সকলোৰে দৃষ্টিৰ পৰা তীব্ৰভাৱে সুৰক্ষিত কৰে। তেওঁলোকে বাহিৰৰ সকলো সম্পৰ্কৰ পৰা বিৰত আছে আৰু আমাৰ পূৰ্বপুৰুষৰ দৰে জীৱন যাপন কৰিছে। তেওঁলোক অতি ভয়ানক আৰু অনুমান অনুসৰি মাত্ৰ 50ৰ পৰা 150 জন নৰ্থ সেন্টিনেল লোক আছে যিয়ে এই দ্বীপটোক তেওঁলোকৰ ঘৰ বুলি কয়। লগতে এই লোকসকলক আজিৰ পৃথিৱীত বাস কৰা আটাইতকৈ আক্ৰমণাত্মক জনজাতি বুলি গণ্য কৰা হয়। তেন্তে বন্ধুসকল, আজি এই ভিডিঅ'টোত নৰ্থ সেন্টিনেল দ্বীপত বাস কৰা সেন্টিনেলিজ লোকসকলৰ বিষয়ে কেইটামান আচৰিত ৰহস্য কম। তেন্তে বন্ধুসকল, আজি ভিডিঅ'টো একদম শেষলৈ চাব বুলি আশা কৰিলোঁ। হেল্ল' বন্ধুসকল, মই হৈছোঁ ইন্দ এন, আপোনালোকে চাই আছে আপোনালোকৰ প্ৰিয় চেনেল আছাম ইন্দ। তেন্তে বলক আজি এই ভিডিঅ'টো আৰম্ভ কৰোঁ। বন্ধুসকল, এই লোকসকল ইমানেই ভয়ানক যে মাত্ৰ কেইবছৰমান আগতে জন এলেন চাও নামৰ এজন আমেৰিকান দুঃসাহসী ব্যক্তিক এই লোকসকলে হত্যা কৰিছিল। এই ব্যক্তিজনে কোনোমতে আন্দামান নিকোবৰ দ্বীপপুঞ্জত উপস্থিত হ'বলৈ সক্ষম হৈছিল আৰু তেওঁ খ্ৰীষ্টান ধৰ্ম প্ৰচাৰ কৰিবলৈ চেষ্টা কৰিছিল। নৰ্থ সেন্টিনেল দ্বীপ প্ৰায় 59.6 কিলোমিটাৰ আৰু ইয়াৰ আকাৰ নিউয়ৰ্কৰ ম্যানহাটন দ্বীপৰ সৈতে তুলনা কৰিব পাৰি। নৰ্থ সেন্টিনেল লোকসকল নিগ্ৰো জনজাতিৰ লোক আৰু তেওঁলোকৰ উৎপত্তি আফ্ৰিকাৰ ওচৰত হৈছিল বুলি অনুমান কৰা হয়। যদিও নৰ্থ সেন্টিনেল দ্বীপ আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জৰ এটা অংশ, তথাপিও ই ভাৰতৰ সৈতে কোনো সম্পৰ্ক নাৰাখে আৰু সেন্টিনেলিজ লোকসকলে তেওঁলোকৰ দ্বীপৰ বাহিৰত থকা পৃথিৱীৰ বিষয়ে একো নাজানে। কিছুমান সূত্ৰই কয় যে অষ্টদশ শতিকাত ব্ৰিটিছসকলে যেতিয়া এই দ্বীপটোত উপনিৱেশ কৰিবলৈ চেষ্টা কৰিছিল তেতিয়া এই দ্বীপটোত প্ৰায় 8,000 মান লোকে বাস কৰিছিল, কিন্তু এই সংখ্যা এতিয়া কমি গ'ল আৰু আজি 50ৰ পৰা 150 জন লোকহে বৰ্তমান জীয়াই আছেগৈ। বন্ধুসকল, এই দ্বীপটোলৈ কোনো যাব নোৱাৰে আৰু ভাৰত চৰকাৰে সকলোকে এই দ্বীপটো ভ্ৰমণ কৰাৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰিছে আৰু ভাৰতীয় নৌসেনাৰ দ্বাৰা এই দ্বীপটোৰ চাৰিওফালে 3 মাইলৰ বাফাৰ জোন প্ৰয়োগ কৰা হৈছে। বিবিচিৰ এক প্ৰতিবেদন অনুসৰি নৰ্থ সেন্টিনেল দ্বীপৰ লোকসকল এনে এজন ব্যক্তিৰ বংশধৰ যি হয়তো আফ্ৰিকা ত্যাগ কৰিছিল আৰু ইণ্ডোনেছিয়াৰ মাজেৰে ইয়াত উপস্থিত হৈছিল আৰু প্ৰায় 60,000 বছৰ আগতে এই দ্বীপটোত এককভাৱে জীৱন যাপন কৰিছিল। তেওঁলোকে গছৰ ছাল পৰিধান কৰে আৰু চিকাৰ আৰু সমাৱেশত জীয়াই থাকে। তেওঁলোকে বনৰীয়া জন্তু, সাগৰীয় খাদ্য আৰু ফল মূল খাই জীয়াই থাকে। এই লোকসকলে ধাতুবোৰ পৰিষ্কাৰ কৰে আৰু সঁজুলি আৰু অস্ত্ৰ সৃষ্টি কৰে আৰু এই লোকসকলে তীৰেৰে আক্ৰমণ কৰে। ভাৰত চৰকাৰে এওঁলোকৰ সৈতে বাৰে বাৰে সংযোগ স্থাপন কৰিবলৈ চেষ্টা কৰিছে, কিন্তু বাৰে বাৰে অসমৰ্থ হৈছে। আনকি 2004 চনৰ ছুনামিৰ পাছতো যেতিয়া ভাৰতৰ উপকূলৰক্ষী বাহিনীৰ হেলিকপ্টাৰে ক্ষতি জৰীপ কৰিবলৈ আৰু তেওঁলোকক সহায় আগবঢ়াবলৈ দ্বীপটোৰ ওচৰলৈ আহিছিল, এই লোকসকলে তেওঁলোকক তীৰেৰে আক্ৰমণ কৰিছিল। নৰ্থ সেন্টিনেল দ্বীপৰ মানুহে সেন্টিনেলিজ ভাষাত কথা কয়, যিটো সম্পূৰ্ণৰূপে তেওঁলোকৰ মাজত কোৱা ভাষা। তেওঁলোকৰ সৈতে অতি কম বাৰ্তালাপৰ বাবে বাকী পৃথিৱীৰ এই ভাষাৰ বিষয়ে খুব কম জ্ঞান নাই। যদিও 2004 চনৰ ছুনামিৰ ফলত চাৰিওফালৰ দেশবোৰত 2,03,000ৰো অধিক লোকৰ মৃত্যু হৈছিল, অধ্যয়নত কোৱা হৈছে যে নৰ্থ সেন্টিনেলিজ দ্বীপৰ লোকসকলে খুব কম বা কোনো হতাহত হোৱাৰ সন্মুখীন হোৱা নাছিল। আৰু ই বিশ্বক এই তত্ত্বত বিশ্বাস কৰিবলৈ বাধ্য কৰে যে এই লোকসকলে আহি থকা প্ৰাকৃতিক বিপদ অনুভৱ কৰিব পাৰে আৰু উচ্চ আভ্যন্তৰীণ এলেকাত আশ্ৰয় লৈ তেওঁলোকক যিকোনো দুৰ্যোগৰ পৰা সুৰক্ষিত কৰাৰ বাবে আগতীয়া পদক্ষেপ ল'ব পাৰে। এই দ্বীপলৈ কৰা প্ৰথম অভিযানটো 1800 দশকৰ শেষৰ ফালে হৈছিল। এইটো ব্ৰিটিছ উপনিৱেশবাদীসকলৰ দ্বাৰা আৰম্ভ কৰা হৈছিল। এইটো জানি বৰ দুখ লাগে যে তেওঁলোকে জনজাতিৰ এজন প্ৰাপ্তবয়স্ক দম্পতী আৰু 4টা শিশুক অপহৰণ কৰিছিল। পিছত দম্পতীহালৰ মৃত্যু হয় আৰু শিশুসকলক তেওঁলোকৰ স্বদেশলৈ ঘূৰাই দিয়া হয়। আমি সঁচাকৈ এনে এটা জনজাতিৰ সৈতে এনে নিষ্ঠুৰভাৱে কাম কৰা উচিত নহয় যাৰ আমাৰ সৈতে কোনো সম্পৰ্ক নাই। আমাৰ পৃথিৱীত বহুতো জনজাতি আছে, কিন্তু এই সেন্টিনেলিজ লোকসকল সকলোৰে ভিতৰত আটাইতকৈ বিচ্ছিন্ন জনজাতি। নৰ্থ সেন্টিনেল দ্বীপৰ লোকসকলে কেতিয়াবা অতি কম বা কোনো ফাল নথকা অস্থায়ী আশ্ৰয়স্থলৰ অতি সৰু কুটিৰ বিজ্ঞাপনত বাস কৰে। তেওঁলোকে সৰু সৰু গোটত বাস কৰে কিয়নো তেওঁলোকৰ কুটিবোৰ এটা ডাঙৰ পৰিয়ালৰ বাবে অতি সৰু। এই লোকসকলে কোনো আনুষ্ঠানিক কাপোৰ পিন্ধি নাথাকে। তেওঁলোকে পাত আৰু আহৰ তাঁৰ আৰু একেধৰণৰ বহুতো আলংকাৰিক টুকুৰা পিন্ধে। মহিলাসকলে সাধাৰণতে তেওঁলোকৰ কঁকাল, ডিঙিত আহৰ তাঁৰ পিন্ধে
আৰু পুৰুষে তেওঁলোকৰ কঁকালত ডাঠ বেল্ট পিন্ধে। পুৰুষসকলেও মহিলাৰ দৰে হেণ্ডবেণ্ড আৰু নেকলেছ পিন্ধে। মোৰ মতে এই জনজাতিৰ লোকসকলক এনেদৰে সাধাৰণ জীৱন যাপন কৰিবলৈ দিয়া উচিত আৰু কোনো অভিযান কৰাটো মোৰ মতে অনুচিত। ইয়াৰ সন্দৰ্ভত আপোনালোকে কি ক'ব বিচাৰে কমেণ্ট কৰিব নাপাহৰিব। তেন্তে বন্ধুসকল আজি ভিডিঅ'টো চাই কেনেকুৱা লাগিলে কমেণ্ট কৰিব নাপাহৰিব। যদি ভাল লাগিলে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আৰু যদি ইমানলৈকে ভিডিঅ'টো চাই আছে তেন্তে মোক ইনষ্টাগ্ৰামত ফ'ল' কৰিব নাপাহৰিব। তেন্তে বন্ধুসকল আজিলৈ লৈছোঁ বিদায়। টেক কেয়াৰ, পিছ, জয় আই অসম, বাই বাই গাইজ।